বজাৰখন চাওঁ। এয়া আমি বজাৰ আহি পাই গ'লোহি। আহকচোন ভিতৰলৈ সোমাই যাওঁ। ময়ো ফাৰ্ষ্ট টাইম আহিছোঁ আজি। মোৰ লগতে আপোনালোকেও চাই থাককচোন ইয়াত কি কি পায়, কিমান দামত পায়। ইয়াতে বহুত বেছি মানুহ হৈছে, দেখিছেনে ভিৰটো কিমান বেছি। মই একো ধৰিবই পৰা নাই যে মই কি চাওঁ, কোনফালে যাওঁ। আপোনালোকে ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ চাই থাকিব। মই যিমানখিনি পাৰোঁ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। ইয়াত বোলে 50 টকা 100 টকাত কিবা কিবি কাপোৰ পোৱা যায়। আহকচোন চাওঁ কি কিনো কাপোৰ ইয়াত পোৱা যায় 50 টকা 100 টকাত। মই শুনামতেতো লেডিছ আৰু জেণ্টছৰ দুইবিধৰে কাপোৰ পোৱা যায়। তো চাওঁ আহক কি কিনো পায়। ইমানতে আজিৰ ভিডিঅ'টো শেষ কৰিছোঁ। এইটো মোৰ প্ৰথম ব্লগ ভিডিঅ'। চ' সকলোৱে মৰম দিব বুলি আশা ৰাখিছোঁ। আৰু যদিহে কিবা ভুল ভ্ৰান্তিও হৈছে ক্ষমা কৰি দিব। আৰু ভিডিঅ'টো চাই যদি ভাল পালে প্লিজ লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব।